Hello, welcome to my YouTube channel Bindas Blog. আজি আমি এখন পবিত্ৰ স্থানলৈ যাবলৈ ওলাইছোঁ। সেইখন হৈছে খটৰা মন্দিৰ। বেছি দূৰত নহয়, ইয়াৰ পৰা 8 কিলোমিটাৰমান হ'ব। দুনিত অৱস্থিত। আপোনালোকক দেখাই থাকিম মই। আপোনালোকে চাই থাকিব ভালদৰে। আপোনালোকক দেখাই থাকিম। এয়া মই আপোনালোকক এফালৰ পৰা দেখুৱাই গৈ থাকিম। এই কি বঢ়িয়া ৰাস্তা, এফালৰ পৰা দেখুৱাই গৈ থাকিম। আপোনালোকে চাই থাকিলে হ'ল শেষলৈকে। কিছুমান ভাল লগা দৃশ্য মই দেখুৱাই লৈ গৈ থাকিম, আপোনালোকে চাই থাকিলে হ'ল। এয়া পাওঁ হৈছোঁ আৰু অলপমান বাকী, অলপমান আপোনালোকে চাই থাকক। পাই গ'লো। আপোনালোকে চাই থাকিব। পিছলৈকে মই গোটেইখিনি দেখুৱাম। আজি যিমান পাৰোঁ সিমান দেখুৱাম, চাই থাকক। বৰ্তমান আহি পাইছোঁ, অলপ দেৰি হ'ল পোৱা। আটাইখিনি মই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। গোটেইখিনি দেখুৱাম আজি, চাই থাকিব আপোনালোকে। বাকী যোগাৰবিলাক আনিছোঁ মই লগত, কিন্তু এইবিলাক অনা নাই। কল, তাৰপিছত আপেল, কমলা এইবিলাক অনা নাই। তাৰ কাৰণে এইটো কিনি ল'ব লাগিব এতিয়াই কিনি লৈ মন্দিৰত সোমাওঁ আৰু। চাই থাকক। এতিয়া মন্দিৰত সোমোৱাৰ আগতে হাত ভৰিকেইখন ধুই লওঁ। ধুই লৈ কিনে ভিতৰত বঢ়িয়াকৈ সোমাই লওঁ। সোমাই কিনে প্ৰসাদখিনি দি আৰু বাছ হৈ গ'ল। আপোনালোকে চাই থাকিব। এয়া ভৰি ধুবলৈ আহিছোঁ, ভৰিখন ধুই লওঁ। এইবাৰ শ্ৰী শ্ৰী বজৰংবলী হনুমানজীৰ এইখিনি ভালদৰে দেখুৱাইছোঁ, চাই লওক। আৰু সম্পূৰ্ণ মন্দিৰটো দেখিছেনে? আৰু ভিডিঅ'টো কৰাটো অলপমান প্ৰব্লেম হৈ গ'ল, তাৰ কাৰণে উল্টা হৈ গ'ল। বেয়া নাপাব, তাৰ কাৰণে আপোনালোকে মানে কি তাড়াতাড়ি কৰোঁতে এইবিলাক হৈ গ'ল। এই সম্পূৰ্ণ মন্দিৰটো মই আপোনালোকক দেখাম, চাই থাকক। চাওক না, কি ধুনীয়া পৰিৱেশ। এই ল'ৰাবিলাকে কি বঢ়িয়াকৈ খেলি আছে। ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে আহক, যদি কোনোবা আহি পোৱা নাই। বেছি দূৰত নহয়, দুনিত অৱস্থিত। এই সম্পূৰ্ণ মন্দিৰটো মই দেখাইছোঁ কাষৰ পৰা। এই বহি আছোঁ আমি প্ৰসাদ ল'বৰ কাৰণে। অলপ পিছত প্ৰসাদ আহিব, সেইকাৰণে ৰখি আছোঁ আমি। চাই থাকক আপোনালোকে। এই মন্দিৰটো মই আপোনালোকক জুম কৰি দেখুৱাই দিম, ইয়াত চাই থাকক। দেখিছেনে কি মজা, সুন্দৰ পৰিৱেশ। আৰু গোটেইখিনি আপোনালোক চাওক না, কি ডাঙৰ ডাঙৰ সিংহ আছে ইয়াতে। চাই থাকিব, সিংহ দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ পুখুৰীটো চাই লওক, চাৰিওকাষে দেখুৱাম। এই কিবা চলি আছে আজি, বহুত মানুহ দেখিছেনে? কি মানুহ, আপোনালোকে চাই থাকিব, মই দেখাই থাকিম। মই এই দেখুৱাই দিম জুম কৰি, আপোনালোকে চাওক। দেখিছেনে কি মজা পৰিৱেশ, দুনিয়াৰ মানুহ আছে ভাই। আৰু মন্দিৰৰ পিছফালটো এবাৰ চাই লওক ভালদৰে। এয়া প্ৰসাদ ল'বৰ কাৰণে ৰখি আছোঁ দিয়ক। এয়া বুট আনি আছে, শেষ হৈ গ'ল, আকৌ আনিব। চাই থাকিব। এই আনি আছে, কল আনিছে। এই কল দিলে, আমি ৰখি আছোঁ। আমাক এই কল দি থৈ গ'ল, আৰু এইফালেও দিলে। এয়া খোৱা লোৱা শেষ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। আৰু যিবিলাক মোৰ চেনেলত আজি প্ৰথম আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।